নমস্কাৰ সমূহ দৰ্শকক স্বাগতম নিউজ 24 বডলেণ্ডৰ ব্ৰেকিং নিউজৰ সৈতে মই গীতালি যোৱাকালি আমি প্ৰচাৰ কৰিছিলো উদালগুৰি জিলাৰ ডিমাকুছিৰ নিৰ্লজ্জ কাণ্ডৰ ঘটনাৰ বিগ ব্ৰেকিং নিউজ বিটিচিত ৰাজনীতিক যুঁজত ব্যস্ত থকা সময়ত শাৰীৰিকভাৱে যুঁজটো নামি পৰা পৰিলক্ষিত হৈছে উদালগুৰি জিলাৰ ডিমাকুছিত এয়া এটি উদাহৰণ এক নং উত্তৰ ডিমাকুছি গাঁৱৰ নিত্যানন্দ মিত্ৰ এজন ভেৰগাঁও জিলাৰ ইউপিপিএলৰ সদস্য যোৱাকালি সন্ধিয়া প্ৰায় 5:30 বজাত চিনাকি বিপিএফৰ কৰ্মী আৰু কেইজনমান অচিনাকি ব্যক্তি তেওঁৰ ঘৰত আহি মাৰধৰ কৰে লগতে প্ৰাণে মৰাৰ ভাবুকিও দিয়ে আজি ডিমাকুছি থানাত নিত্যানন্দ মিত্ৰ আৰু ইউপিপিএলৰ পৰা দুষ্কৃতিকাৰীক গ্ৰেফতাৰ কৰি উচিত শাস্তি দিয়াৰ বাবে এজাহাৰ দাখিল কৰে জানিব পৰা মতে ইতিমধ্যে এজন অমৰ পল নামৰ দুষ্কৃতিকাৰীক ডিমাকুছি আৰক্ষীয়ে গ্ৰেফতাৰ কৰিছে আৰু কেছ ৰুজু কৰিছে অমৰ পাল কৃষ্ণ দেৱনাথ আৰু বাক্সৰ পৰা অহা ল'ৰাগিলা মোক ঘৰত আহি পেলাই মোক মাৰছে বাহেদি কিয় মাৰিছে বাহিৰত মই ইউপিপিএল পাৰ্টি কৰি আছো বুলি তেখেতসকলে কোন আছিল ইহঁতে আছিল বিপিএফৰ মানুহ কেইজনমান আছিল ইহঁতে আছিল 5জন মানুহ আছিল ভিতৰত আৰু বাহিৰত আছিল বাহিৰত আছে গাড়ী দুটা লৈ আছিল কাৰ লৈ আছিল হয় তাৰপিছত কি ওচৰৰ মানুহলৈ গম নাপালে ওচৰৰ মানুহ আহিব দিয়া নাই সিহঁতে ইফালে গেট বন্ধ ৰাখছে ইফালে লাঠি লৈ থিয় হৈ আছে কাবাক আহিব দিয়া নাই ডিমাকুছিৰ এনে ঘটনাই অঞ্চলৰ ৰাইজক শংকিত কৰি পেলাইছে বৰংগাজুলি গাঁও বুঢ়া বিনি মাধৱ ৰাজবংশী ঘটনাটিৰ দুখ প্ৰকাশ কৰি গৰিহণা দিয়ে ডিমাকুছিত ঘৰ বাৰী কৰি ইয়াতে আছে গতিকে হঠাৎ 15 আগষ্টৰ দিনাখন কি উদ্দেশ্য লৈ কিছুমান দুৰ্বৃত্তই আহি ল'ৰাজনক অবৈধভাৱে মাৰপিট কৰিলে এই কথাখিনি মই জানি মোৰ গাঁৱৰ ল'ৰা হিচাপে মই আহি উপস্থিত হ'লোঁ ল'ৰাজনৰ দুখ দুৰ্গতিৰ গোটেইখিনি মই বুজ ল'লোঁ আৰু মই চৰকাৰ কৰ্তৃপক্ষৰ ওচৰত এইটোৱে অনুৰোধ জনাইছোঁ যে যিহেতু নিৰ্বাচনী বঁটা অলপমান আছে গোটেই সকলো পাৰ্টি সকলোৰে ওচৰত যাব সকলোৱে নিজস্ব মন্তব্য দান কৰিব পাৰিব এই ক্ষেত্ৰত যাতে কোনো ব্যক্তিয়ে কাৰো লগত কাজিয়া পেচাল কৰি এনে দুৰ্ঘটনা নঘটায় তাৰ কাৰণে চৰকাৰ কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা ল'বলৈ মই অনুৰোধ জনালোঁ বিটিচি পৰিষদীয় ননৈ চেৰফাং সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী কৃষ্ণ বাহাদুৰ গিৰি ঘটনাটোত গৰিহণা দিয়ে লগতে বিপিএফক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় মানে ঘৰতে কেইজনমান দুৰ্বৃত্তই আহি লগতে তেওঁ বিপিএফ কৰ্মী মই নাম গম পালোঁ এজনৰ অমৰজিৎ পাল বুলি দুজন মানে ডিমাকুছিৰ মানে বাসিন্দা বুলি গম পালোঁ আৰু বাকী বাস্কা জিলাৰ পৰা অহা ল'ৰাবিলাক দলে বলে আহি ঘৰৰ ভিতৰত মানে এনেকুৱা যে মাৰিছে যে সেনেকুৱা কোনো ব্যক্তিয়ে মানে এনেকুৱা মাৰপিট নকৰে তো যিহেতুকে আমি মানে প্ৰশাসনৰ ওচৰত আমি পৰিয়াল ফালৰ পৰা এজাহাৰ দাখিল কৰা হৈছে আৰু আমাৰ মানে ইউপিপিএল দলৰ ব্লক লগতে আমাৰ জিলা ফালৰ পৰা মানে তেওঁলোকক মানে এজাহাৰ দিয়া হ'ব যাতে সেই কালপিতসকলক মানে অনতি পলমে তেওঁলোকক কৰায়ত্ব কৰি তেওঁলোকে মানে বিহিত ব্যৱস্থা দিয়াৰ আৰু শাস্তি দিয়াৰ মানে আমি মানে অনুৰোধ জনাইছোঁ প্ৰশাসন বিভাগক যদি এনেকুৱাই যদি আগতো কেইবামান বিপিএফ দলৰ কৰ্মকৰ্তাই আমাৰ ইউপিপিএল দলৰ কৰ্মকৰ্তাক মাৰপিট কৰিছে তেওঁলোকৰ এটাই লক্ষ্য উদ্দেশ্য এতিয়া মাৰপিট কৰি হ'লেও মানে শাসন ভাল লোৱা মানে অলৰেডি বিপিএফে গম পাই গৈছে যে তেওঁলোকে ৰাইজৰ মাজত মানে আজিকালি ক'ৰবাত সভা সমিতি পাতিলেও তেওঁলোকে বিপিএফৰ মিটিং বুলি ক'লে কোনেও নাহে তো অলৰেডি গম পাই গৈছে মানে ইউপিপিএলৰ সংখ্যা গৰিষ্ঠতা হৈ গৈছে ৰাইজে পৰিৱৰ্তন বিচাৰিছে মানে তেওঁলোকৰ এতিয়া এটাই উপায় আছে টকাৰ বলত কাৰোবাক টকাৰ প্ৰলোভন দি মানে এই মাৰপিট কৰাই জঘন্য মানে কাণ্ড কৰাই তেওঁলোকে ভোট কালেকশ্যন কৰাৰ ব্যৱস্থা লৈছে ইয়ালৈ আমি আমাৰ ইউপিপিএল দলৰ ফালৰ পৰা তেওঁলোকক গৰিহণা দিছোঁ আৰু আহি থকা দিনত তেওঁলোকে শান্তিভাৱে এই আমাৰ নিৰ্বাচনী সভাখন চলাই যাবৰ কাৰণে তেওঁলোকক অনুৰোধ জনাইছোঁ যদি তেওঁলোকে
বা বাৰে বাৰে যদি এনেকুৱাই মানে পৰিৱেশ কৰি থাকে তো আমিও হাতততো খাৰু বান্ধি বহা নাই, তো আমিও আগবাঢ়িব লাগিব। সেইকাৰণে তেওঁলোকক আহি থকা দিনত শান্তি আৰু সম্মানে ৰাখি কাম কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।